নমস্কাৰ বন্ধু বান্ধৱীসকল, PM জ্ঞানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পোষ্টৰ কাৰণে সকলোৱে এপ্লাই কৰিছে। আপোনালোকে বাৰু এপ্লাই কৰিছে ঠিকেই, কিন্তু নিশ্চয় আপোনালোকৰ মনত এটা প্ৰশ্ন আমনি কৰি আছে যে তাৰ কাৰণে আমি এতিয়া কি পঢ়িম বা কি নপঢ়িম। কিন্তু বন্ধু বান্ধৱীসকল, এতিয়া আৰু আপোনালোকে চিন্তা কৰাৰ দৰকাৰ নাই, কাৰণ অফিচিয়েলি ইতিমধ্যে ইয়াৰ চিলেবাছ ঘোষণা কৰা হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে স্ক্ৰীনত নিশ্চয় এখন নটিচ দেখিবলৈ পাইছে। ইয়াত লিখা আছে ইন কণ্টিনিউশ্যন টু এডভাৰটাইজমেণ্ট নম্বৰ SLRCG3/advertisement/2022-13 dated 25/3/2022 the State Level Recruitment Commission for Class 3 post notifies following details regarding examinations for the post categories of post of Class 3। অৰ্থাৎ ইয়াতে যিটো নেকি আমাৰ 25/3/2022 তাৰিখে গ্ৰেড 3 পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হৈছিল, সেই পোষ্টসমূহৰ ৰিটেন এক্সামৰ ক্ষেত্ৰত ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনে তলত দিয়া তথ্যসমূহৰ বিষয়ে নটিচ জাৰি কৰিছে। ইয়াতে নম্বৰ 1ত লিখা আছে HSSLCৰ ইকুইভেলেণ্ট, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ আৰু তাৰ সমান্তৰাল যিবিলাকৰ নেকি কেণ্ডিডেটৰ কোৱালিফিকেশ্যন আছে, তেওঁলোকৰ এক্সাম ডেটটো হৈছে 28/8/2022, অৰ্থাৎ আগষ্ট মাহৰ 28 তাৰিখে। আৰু তাৰ কাৰণে কি কি ছাবজেক্ট বা টপিক চাব লাগিব আমি? ছ'চিয়েল ছায়েন্স বা ছ'চিয়েল ষ্টাডিজ, তাৰপিছত জেনেৰেল নলেজ, জেনেৰেল মেথমেটিক্স, ক্লাছ 10 ষ্টেণ্ডাৰ্ড অৰ্থাৎ ক্লাছ 10 লেভেলৰ চাব লাগিব, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আৰু জেনেৰেল ইংলিছ। তাৰপিছত টাইমটো হ'ব এক্সাম টাইমটো 10টাৰ পৰা 12টালৈকে। আকৌ নেক্সট দিয়া আছে বেচেলাৰ ডিগ্ৰী এণ্ড বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা, অৰ্থাৎ যিবিলাক নেকি কেণ্ডিডেটে ডিগ্ৰী অৰ্থাৎ বেচেলাৰ ডিগ্ৰী কমপ্লিট কৰিছে বা কম্পিউটাৰ ডিপ্ল'মাৰ সৈতে তেওঁলোক ডিগ্ৰী পাছ, তেওঁলোকৰো এক্সাম হ'ব 28/8/2022, অৰ্থাৎ আগষ্ট মাহৰ 28 তাৰিখে। আৰু তেওঁলোকে কি কি চিলেবাছ বা টপিকসমূহ চাব লাগিব? ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল ছায়েন্স, জেনেৰেল নলেজ, লজিকেল ৰিজনিং এণ্ড কোৱান্টিটেটিভ এপ্টিটিউড, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড লেংগুৱেজ, জেনেৰেল মেথমেটিক্স, ক্লাছ 10 ষ্টেণ্ডাৰ্ড, ইয়াতো ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰে মেথমেটিক্স চাব লাগিব, আৰু জেনেৰেল ইংলিছ। আৰু এক্সাম টাইমটো হ'ব 2টা বজাৰ পৰা 4 বজালৈকে। অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ আৰু বেচেলাৰ ডিগ্ৰী বা বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থকা কেণ্ডিডেটসকলৰ একেটা দিনতে 2টা বেলেগ বেলেগ টাইমত এক্সাম অনুষ্ঠিত হ'ব। নটিচখনৰ পইণ্ট নম্বৰ 2 দিয়া আছে দ্য এক্সামিনেশ্যন ফৰ দ্য পোষ্ট উইথ মিনিমাম ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন অফ HSLC ড্ৰাইভাৰ উইল বি হেল্ড ছেপাৰেটলি দ্য ডিটেইলছ অফ হুইচ উইল বি নটিফাইড লেটাৰ। অৰ্থাৎ HSLC বা মেট্ৰিক পাছ কেণ্ডিডেটসকলৰ ড্ৰাইভাৰৰ কাৰণে যিটো নেকি এক্সাম অনুষ্ঠিত কৰা হ'ব, সেইটো বেলেগকৈ অনুষ্ঠিত কৰা হ'ব, যিটো পিছত ঘোষণা কৰা হ'ব। নম্বৰ 3 দিয়া আছে দেয়াৰ উইল বি এ টোটেল অফ 100 মাল্টিপল চইচ কুৱেশ্যনছ কেৰিং 1.75 marks each for the examination for post with minimum required qualification of bachelor degree and bachelor degree with computer certificate/diploma। অৰ্থাৎ যিবিলাক পোষ্টৰ কাৰণে নিম্নতম অৰ্হতা বেচেলাৰ ডিগ্ৰী আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মাৰ প্ৰয়োজন, সেই পোষ্টসমূহৰ কাৰণে যিটো নেকি ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, তাত 100টা মাল্টিপল চইচ কুৱেশ্যন MCQ টাইপ কুৱেশ্যন থাকিব, আৰু প্ৰতিটো কুৱেশ্যনতে 1.75 মাৰ্ক থাকিব, গতিকে টোটেল মাৰ্কটো হ'বগৈ আমাৰ 175। নেক্সট পইণ্টত আছে there will be 100 multiple choice questions carrying 1.5 marks each for the post with minimum required qualification of HSSLC or equivalent। অৰ্থাৎ যিবিলাক পোষ্টৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন বা অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ বা তাৰ সমান্তৰাল যোগ্যতাৰ প্ৰয়োজন, সেই পোষ্টসমূহৰ ৰিটেন এক্সামৰ কাৰণে 100টা কুৱেশ্যন থাকিব, আৰু প্ৰতিটো কুৱেশ্যনতে 1.5 মাৰ্ক থাকিব। ইয়াত টোটেল মাৰ্ক হ'বগৈ 150, আৰু ইয়াতো কুৱেশ্যন টাইপটো MCQ টাইপে হ'ব। নেক্সট পইণ্টত লিখা আছে দেয়াৰ চেল বি ন' নেগেটিভ মাৰ্কিং, অৰ্থাৎ ইয়াত নেগেটিভ মাৰ্ক নাথাকে। 6 নম্বৰ পইণ্টত আছে দ্য চিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ ইনভাইটিং দেম ফৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট/স্কিল টেষ্ট/ইণ্টাৰভিউ উইল বি ইন দ্য ৰেচিঅ' অফ 1:2।
Candidates scoring identical marks in the written examination will be invited for appearing in the proficiency test/skill test/interview irrespective of the ratio mentioned. অৰ্থাৎ ইয়াত কোৱা হৈছে যে কেণ্ডিডেটসকলক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট বা স্কিল টেষ্ট বা ইণ্টাৰভিউ টেষ্টৰ কাৰণে 1:2 ৰেচিঅ'ত মতা হ'ব। অৰ্থাৎ এটা পদৰ বিপৰীতে 2জনকৈ কেণ্ডিডেট মতা হ'ব। আকৌ ৰিটেন টেষ্টত যদি সমান মাৰ্ক পায় কেণ্ডিডেটসকলে তেন্তে তেওঁলোকক এই 1:2 ৰেচিঅ'টো প্ৰযোজ্য নহ'ব। তাৰ বিপৰীতে তেওঁ আটাইকেইগৰাকীকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট বা স্কিল টেষ্ট বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। Next point number 7, the candidates who qualify in the written examination will be called for computer proficiency test/skill test/interview. অৰ্থাৎ যিসকল কেণ্ডিডেটে ৰিটেন এক্সাম কোৱালিফাই কৰিব তেওঁলোকক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট বা স্কিল টেষ্ট বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। Next number 8, the detailed SOPs for conduct of written examination for maintaining order and discipline shall be issued separately by the Board of Secondary Education, Assam, SEBA. অৰ্থাৎ ৰিটেন এক্সাম অনুষ্ঠিত কৰাৰ বাবে ডিচিপ্লিন বা অৰ্ডাৰ মেইনটেইনিঙৰ SOP সেবাৰ দ্বাৰা পৃথককৈ প্ৰকাশ কৰা হ'ব। Last point, candidates are advised to visit the official website http://sebaonline.org of Board of Secondary Education Assam SEBA frequently for latest update. অৰ্থাৎ কেণ্ডিডেটসকলক লেটেষ্ট আপডেট পাই থাকিবৰ বাবে সেবাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিবলৈ কৈছে। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনে ক্লাছ 4ৰ ৰিটেন এক্সামৰ কাৰণেও নটিফিকেশ্যন জাৰি কৰিছে। ইয়াৰে নম্বৰ 1 পইণ্টত আছে there shall be 2 exams on the same day, one for post/categories of post for read up to class 8 category and another for post/categories of post for HSLC pass or equivalent examination pass category. অৰ্থাৎ গ্ৰেড 3ৰ দৰে গ্ৰেড 4 এক্সামৰ ক্ষেত্ৰতো এদিনত দুটাকৈ এক্সাম অনুষ্ঠিত হ'ব। 8 পাছ কেটেগৰীৰ কাৰণে বেলেগকৈ এটা এক্সাম অনুষ্ঠিত হ'ব। আকৌ HSLC অৰ্থাৎ মেট্ৰিক পাছ কেণ্ডিডেটৰ কাৰণে বেলেগকৈ এটা এক্সাম অনুষ্ঠিত হ'ব। নম্বৰ 2 পইণ্টত আছে the syllabus of the examination for recruitment to the class 4 post shall be in consonance with the prescribed SCERT syllabus of class 8 examination and class 10 HSLC examination for read up to class 8 category and HSLC pass or equivalent examination pass category respectively. অৰ্থাৎ চিলেবাছৰ ক্ষেত্ৰত ক্লাছ 8 পাছ কেণ্ডিডেটসকলে আমাৰ SCERT বুকবিলাকত যিখিনি চিলেবাছ থাকে সেই চিলেবাছৰ অনুৰূপ তেওঁলোকে পঢ়িব লাগিব। আকৌ মেট্ৰিক পাছ কেণ্ডিডেটসকলেও আমাৰ SCERT বুকবিলাকত যিখিনি চিলেবাছ থাকে তাৰ অনুৰূপকৈ পঢ়িব লাগিব। Next number 3, the subjects for both the categories of examination to be conducted for class 4 post, that is read up to class 8 and HSLC pass or equivalent examination pass will be the same and listed as below. অৰ্থাৎ ক্লাছ 4ৰ এক্সামৰ কাৰণে 8 পাছ আৰু HSLC পাছ কেণ্ডিডেটসকলে সেম সাবজেক্ট চাব লাগিব আৰু সেই সাবজেক্টখিনি হৈছে নম্বৰ A ইংলিছ, নম্বৰ B social studies, নম্বৰ C mathematics, নম্বৰ D general knowledge, নম্বৰ E mental ability and logical reasoning. নোটিছখনৰ নম্বৰ 4 আছে there will be a total of 135 multiple choice questions carrying 1 mark each to be attempted in 120 minutes. অৰ্থাৎ গ্ৰেড 4ৰ ৰিটেন এক্সামত 135টা মাল্টিপল চইচ কুৱেশ্যনছ থাকিব আৰু আটাইকেইটা কুৱেশ্যনতে 1 মাৰ্ক থাকিব। গতিকে ফুল মাৰ্কো আমাৰ 135 হ'ব আৰু তেওঁলোকক টাইম দিয়া হ'ব 120 মিনিটছ অৰ্থাৎ 2 ঘণ্টা। পইণ্ট নম্বৰ 5ত দিয়া আছে there shall be no negative marking অৰ্থাৎ ইয়াত নেগেটিভ মাৰ্ক নাথাকিব। নম্বৰ 6ত দিয়া আছে the date and time of written examination will be intimated shortly অৰ্থাৎ ৰিটেন এক্সামিনেশ্যনৰ ডেট আৰু টাইম অতি সোনকালে ঘোষণা কৰা হ'ব। নম্বৰ 7ত দিয়া আছে the selection of candidates for inviting them for interview/skill test will be in the ratio of 1:2 অৰ্থাৎ কেণ্ডিডেটসকলক ইণ্টাৰভিউ বা স্কিল টেষ্টৰ কাৰণে 1:2 ৰেচিঅ'ত চিলেক্ট কৰা হ'ব। নম্বৰ 8ত দিয়া আছে candidates scoring identical marks in the written examination will be invited for appearing in the interview/skill test irrespective of ratio mentioned in para 7 above
অৰ্থাৎ কেণ্ডিডেটসকলে যদি ছেম মাৰ্ক পায় এক্সামত তেতিয়াহ'লে তেওঁলোকক 1:2ৰ বিপৰীতে আটাইকেইগৰাকীকে স্কিল টেষ্টৰ কাৰণে মতা হ'ব। আৰু লাষ্ট নাম্বাৰ 9ত দিয়া আছে দ্য ডিটেইল SOPs ফৰ কণ্ডাক্ট অফ ৰিটেন এক্সামিনেশ্যন ফৰ মেইনটেইনিং অৰ্ডাৰ এণ্ড ডিচিপ্লিন শ্বেল বি ইছ্যুড ছেপাৰেটলি বাই ছেবা। অৰ্থাৎ ৰিটেন এক্সামৰ বাবে ডিচিপ্লিন বা অৰ্ডাৰ মেইনটেইনিঙৰ SOP ছেবাৰ দ্বাৰা পৃথককৈ প্ৰকাশ কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে যিহেতু ইমান দিনৰ পৰা ভাবি আছিলে আমি কি পঢ়িব লাগিব কি পঢ়িব নালাগিব, এতিয়াতো নিশ্চয় গম পালে। চ' আপোনালোকে আজিৰ পৰা ভালদৰে পঢ়া শুনা কৰি দিয়ক, কাৰণ কম্পিটিশ্যনটো টাফেই হ'ব। আপোনালোকে তাত কোনো সন্দেহ কৰিব নালাগে যে কম্পিটিশ্যন টাফ হ'বই। চ' আপোনালোকে পঢ়া শুনা কৰক। লগতে আমাৰ চেনেলতো কেইটামান ইম্পৰ্টেণ্ট ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰে। ইয়াৰ উপৰিও আমিও বাকী থকা চিলেবাছসমূহক কভাৰ কৰিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে পঢ়ি যাওক। আৰু অৱশেষত অলৱেজ বি পজিটিভ এণ্ড মুভ ফৰৱাৰ্ড এণ্ড থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।